নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ পুনৰ সঞ্জীৱ ব্লগ চেনেললৈ স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। তো বলক আজি চাওঁ, বাৰিষাৰ বতৰ তো পানীকে চাওঁ। তো চাই লওক, একদম বাৰিষা, চাৰিওফালে পানী 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 আৰু পানী। তো ইমান ৰ'দ ধৰিছে, বাপৰে। ফ্ৰেণ্ডসকল, আপোনালোকে ভাবিছে চাগে মই কি গাই আছোঁ মানে বেছি নইজ আহিছে। চ' সেইকাৰণে মই অৰিজিনেল ভইচটো কমাই দিলোঁ, মই ভইচ অভাৰ কৰিছোঁ। মানে মই মহুৰা গৈ আছোঁ, অলপ সৰু সুৰা অলপ কাম আছে, তো এই কামকেইটা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক, কি বকিছোঁ আপোনালোকে বুজি নাপাব, মানে নইজ পূৰা আহিছে। তো পানীৰ পৰিৱেশ চাই থাকক আৰু। তো ঠিক আছে, তো চাই থাকক। তো এবাৰ আহি আমি পাই গ'লোঁ হোটেল ময়ূৰীত সোমাই গ'লোঁ। তো হোটেল ময়ূৰীত সোমাই প্ৰথমতে চাওমিন লৈ ল'লোঁ, মাই ফেভাৰেট। তো চাওমিন খাই লওঁ, খোৱাৰ পাছত পুৰি খাম। তো চাওমিন খাই শেষ হৈ গ'ল। তো পুৰি অৰ্ডাৰ দিলোঁ 10 টকা, ৰেষ্ট 10 টকা, বেছি দাম নহয়। তো 2টা পুৰি দিছে আৰু দালি। তো খাই হৈ গ'ল। তো এতিয়া আৰু যাবহে লাগে। তো চাই থাকক ভিডিঅ'টো।